हे दोस्तों वेलकम बैक टू माय यूट्यूब चैनल। मोर नाम रज्जाकुल, अपनी चाइছে रज्जाकुल ब्लग। সকলো গুড মৰ্ণিং। আৰু আজি এতিয়া মই কলেজলৈ ওলাব ল'লোঁ আৰু এতিয়া প্লাছ 10:30 মান হৈছে। আৰু আপোনালোকক আজি মানে ভিডিঅ'টো চাব নেক্সট লেভেল হ'ব, কাৰণ আজি আমাৰ তেজপুৰ কলেজত নাটক আৰু কিবা কিবি হ'ব আৰু আপোনালোকক যিমান পাৰোঁ সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। তো একদম ভিডিঅ'টো একদম শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। আগন্তুক টাইমত আৰু মজাৰ ভিডিঅ' পাই থাকিব। তো দোস্ত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি এতিয়া গৈ আপোনালোকে চাব পাৰে পুৰা ডাঙৰকৈ এইফালে পিকনিক আহি আছে আৰু পুৰা পাৰ্টি দিম। তো দোস্ত আমি এতিয়া প্ৰায় 4-5 কিলোমিটাৰমান আহি পালোঁ আৰু এইফালে এনেকৈ। তো চাই থাকক আপোনালোকে কণ্টিনিউ আৰু চাওক আগফালে ইমান ধুনীয়া ভিউখন, কি নাজাৰা, কি পুৰা খুবচুৰত ভিউখন চাওক। আৰু এতিয়া ফাইনেলি পাই গৈছোঁ মৰাগুৰি ব্ৰিজ। এইফালে ভিউখন চাওক ইমান ধুনীয়া আৰু এইখন তেজপুৰ ৰাস্তাখন হয়, চাওক ইমান পৰিষ্কাৰ। আৰু ফাইনেলি আগিয়া কলেজৰ আগত চাওক এনেকৈ নমস্কাৰ স্বাগতম জনাইছে আৰু এইফালে দিয়া হৈছে তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ সভা আছে আৰু এনেকৈ গৈ আকৌ অলপ আৰু চাওক কালি কিন্তু ৰিচান নাছিল ভিতৰত, আজি ৰিচান লগাই দিছে একদম ৰঙা লীলা। তো গাইজ ফাইনেলি আহি কলেজ পালোঁ আৰু আপোনালোকক ভিতৰত যিমানখিনি আজি ফাংচনত যি হয় সম্পূৰ্ণ দেখাম। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু এতিয়া আমি বৰ্তমান কলেজৰ ভিতৰলৈ যাম আৰু কালি আই কাৰ্ড লৈছিলোঁ আৰু বাকী আপোনালোকে চাই থাকিব। তো বলক আৰম্ভ কৰোঁ। তো আজি কলেজখন ইমান ধুনীয়াকৈ মানে একদম চাফ চিকুণকৈ চাফা কৰিছে আৰু চাৰিওফালে ইমান ধুনীয়া পৰিৱেশ আৰু তাত আগফালে পূৰা ফুল গছ এনেকৈ লগোৱা আছে আৰু ইমান ধুনীয়াকৈ আপোনালোকক দেখাম। তো আজিৰ ভিডিঅ'টো একদম কণ্টিনিউ চাব, বহুত ডাঙৰকৈ হ'ব আৰু সিহঁতে এনেকৈ কৰি আছে আৰু আজিৰ ভিডিঅ'টো নেক্সট লেভেল হ'ব বুলি আশা। গোটেইখিনি আমাৰ আমি গৈ আছোঁ গাইজ আপোনালোকক যিমান পাৰোঁ সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু দেখালোঁ আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এতিয়া আমি বাহিৰলৈ ওলাবলৈ সাজু হৈ আছোঁ আৰু ভাবিলোঁ এতিয়া যাওঁগৈ আৰু আপোনালোকক আজিৰ কাৰণে ইমানখিনি মানে আজি এতিয়া বহুত সময় লাগিব আৰু সংগীত আছে আৰু কৈছিলোঁ নাটক ডান্স কৰি মানে বহুত সময়ৰ প্ৰয়োজন আছে আৰু এতিয়া আজি ভিডিঅ'। তো দোস্ত আজি মই চাওক এনেকুৱা এজন ব্যক্তিয়ে মানে নিজে হাতেৰে বনাইছে ইমান ধুনীয়াকৈ, মই মানে চাই অবাক হৈ গ'লোঁ। আৰু চাওক হিন্দু আৰু মুছলমান দুটা ধৰ্মৰ একলগত ৰাখিছে ইমান ধুনীয়াকৈ। মই একদম কি ক'ম, সঁচাকৈ ইমান ভাল লাগিছে নহয়। তো দোস্ত ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু দাদাৰ কাৰণেতো এটা লাইক বনে।